আজি আমি দৈত্যকুলৰ গুণৰ এখন গ্ৰহণ কৰি মাৰ্গ দৰ্শন কৰাইছো দৈত্যকুলক। কিন্তু অত্যবিও শান্ত হোৱা নাই সেই বৃহস্পতি দেৱতাৰ সবে মিলি কৰিছে ষড়যন্ত্ৰ সঞ্জীৱনী মহামন্ত্ৰ লাভৰ হাতে সঞ্জীৱনী মহামন্ত্ৰ আমাৰ প্ৰথমে ভগৱান কাৰণতে ইয়াক দেৱতাক হাতত অৰ্পণ কৰিব নোৱাৰো। বৃহস্পতিৰ পুত্ৰ কচৰ আগমন ঘটিছিল তাৰেই বাবে ঔষধেৰে হৰণ কৰি সঞ্জীৱনী মহামন্ত্ৰ খান পান কৰি থৈ কন্যা দেৱযানীৰ শিৰাই গুচি গল কাজ অভিশপ্ত হয়। কিন্তু কচু দুদিছিল অভিশাপ কন্যাক মন যে কোনো ব্রাহ্মণ যুৱকৰ লগত তোমাৰ নহব বিবাহ। হে প্রভু জগদীশ্বর এই অধমক মার্গ দর্শন করা। দেৱ মন্দিৰৰ পৰা ভাবি আহিছে সন্ধ্যা পূজাৰ সংকেত যাওঁ এবে নকৰি পলক